জানে আমাৰ ফেফালে উঠবাৰে হোৱা নাই দেখিছে নাই হাত ফ্ৰেকচাৰ হৈ বহি আছে মৰো কিবা মাথাটো ফাটিল স্পেচিয়েল কি স্পেচিয়েল বা তুমি আজিকালি বহুত কাম জানা আছে একা হা আজিকালি গাইছ ফেভৰেট আঞ্জাগিলা ফটোৱা আছে আৰু কি বনাইছে দেখিছে পাৰৰ মাংস বুলি কেনে আছে পিছে ৰিভিউটো দি তুমি হা কবলি তুমি তোমাক দিন তাৰিফে নকৰা টেষ্টি হ'বনি দেখো কেনে আছে তুমি কোৱাচোন একটা জুই ঠিক আছে আমাৰ মা কচু খাই খুব ভাল পায় মানে সপ্তাহত একদিন কচু থাকবই 11টা বজাৰ পৰা বৰ্তমান বাজিল কেইটা 3টা না 2টা বাজিল তো প্ৰায় 3 ঘণ্টা আৰু ফেফেৰি ফাইনেল লুক চাবি না 3 ঘণ্টাৰ পিছত এইটো না ও মা গাইস এই অৱস্থা মোৰ এর লগত আহি গেল গৰমত আৰু ফটোশ্বুট কৰি হ'ব এনেকৈ হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আমাৰ খবৰ ভালেই আৰু ভালে বেয়া চলি আছে আপোনালোকে যেন জানে আমাৰ ফেফালে উঠবাৰে হোৱা নাই দেখিছে নাই হাত ফ্ৰেকচাৰ হৈ বহি আছে মৰো কিবা মাথাটো ফাটিল মানে অলপমান ফুটি গৈছে এতিয়া এনেকৈ যেন বহি থাকিলে নহ'ব আপোনালোকক যিহেতু আমি ভিডিঅ' দিবই লাগিব সেইকাৰণে আজি মোৰ এটা শ্বুট আছে মানে ক'ত হ'ব আপোনালোকে এই ভিডিঅ'টোত গম পাব আপোনালোকে সেইফালে চাই থাকক নে কি উঠ তোমাৰ মন গৈছে নেকি শ্বুট কৰিব 8টা দে উঠ না দে গাইজ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰিব তুমি আকৌ গাইজ মই আহি আছোঁ অলপ পিছত গাইজ গুড মৰ্ণিং বহুত দিন মূৰত এটা লং ভিডিঅ' দিব গৈ আছোঁ ফেভৰেট হয়তো আপোনালোকক জনালে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ৰাতিপুৱা উঠিয়ে মোক বাৰু পিছত ধুম বহুত ডাঙৰ কাম এটা আছে মানে জানে আপোনালোকে বহুতে মোৰ হাতখন ফ্ৰেকচাৰ হৈছিলে আজি 16 দিন হ'ল আৰু 22 তাৰিখে মই প্লাষ্টাৰটো খুলিব পাৰিম কিন্তু মোৰ এই গাড়ীখন আজি 1 মাহ হ'ব ধুব পৰা নাই মোৰ হাতখনৰ কাৰণে অৱস্থা নাই গাড়ীখনৰ দেখছে না পিক চিক পেলে মই মানে এই কামটো মানে যোনে কৰে মানে দেখফেইছে গাড়ী পে গল্টি মাৰি বুলি দিম এনেকুৱা লাগে পিট পেলা জাতক মই দেখফ নোৱাৰোঁ গাড়ীখন অৱস্থা নাইতো গাড়ীখন ধু ফেফেৰি কিবা বনাই আছে মানে মাৰ কাৰণে বনাই থৈ যাব লাগিব দেখে আছোঁ আপোনালোক কি বনাই আছে কি বনাইছা স্পেচিয়েল কি স্পেচিয়েল বা তুমি আজিকালি বহুত কাম জানা আছে একা হা আজিকালি গাইছ ফেভৰেট আঞ্জাগিলা ফটোৱা আছে আৰু কি বনাইছে দেখিছে পাৰৰ মাংস বুলি মোৰ কাৰণে বনাইছে নেকি মোৰ কাৰণে হে দেখিয়ে মানে টেষ্টি হ'ব যেন লাগছি খাই পেলাই গম পাম বাৰু ৰিভিউটো দিম নেকি আৰু এইফালে দালি অ'কে তো এতিয়া মোৰ গাড়ীখন ধুওঁ কিবাকৈ তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই থাকক নেকি গাইছ হৈছে যে লাইনটো নাই কি কৰোঁ এতিয়া উপায় নাই বাল্টিঙেদি অকণমান মাৰি দিয়া আৰু গোটেই ভালকৈ পিছত ধুম গাইছ কোনোমতে লাইনটো আহিল নিজে বনাই পুৰা নিজে খাৱাত ব্যস্ত কেনে আছে পিছে ৰিভিউটো দি তুমি হা কবলি তুমি তোমাক দিন তাৰিফে নকৰা টেষ্টি হ'বনি দেখো কেনে আছে তুমি কোৱাচোন একটা জুই ঠিক আছে ঠিক আছে গোটেই গাড়ীখন ধোৱা হ'ল এতিয়া কিবাকে জল্দি খাওঁ কাৰণ আমি 9টাতে যাই পাব লাগিছিল তো অলপ দেৰি হ'ব খাই তাৰ তাতে ফুটিং দিম ভিডিঅ'টো আপোনালোকে চাই থাকক গাইজ ভাড়া আৰু মই ৰেডি হ'লোঁ ৰেডি হ'ল না এতিয়া গাইজ আমি লোকেশ্যনলৈকে যাই আছোঁ ক'ত যাওঁ আপোনালোকৰ ভিডিঅ'টো চাই লওক ভাল লগা আছে না হৈছে নে আমাৰ মা কচু খাই খুব ভাল পায় মানে সপ্তাহত একদিন কচু থাকবই তো সেইটো কাৰণে মই বেছি ভাল পাওঁ কচুত কি থাকে আপোনালোকে জানে তে মাই থাক যাওঁ গাইজ আমি বৰ্তমান পালোঁ ৰঙিয়া হাইৱে তো ইয়াৰ পৰা আৰু আমি যিটো লোকেশ্যনত যাই আছোঁ বৰ বেছি 10 মিনিট লাগিব আমি 10 মিনিট পিছত লোকেশ্যন যাই পাম তাৰপিছত দেখাই আছোঁ কি শ্বুট কি কথা গোটেইখিনি ভিডিঅ'টোত দেখাই আছোঁ নে কি হে গাইজ বৰ্তমান আমি লোকেশ্যন আহি পাইছোঁ মানে যিটো লোকেশ্যন দিছিল তো বৰ্তমান এই এতিয়া ফেফেৰি ফোন কৰিছে গাইজ ঘামত জিকি গ'লোঁ এফালে মাথা গৰম হৈ গৈছে লোকেশ্যন বিচাৰি পোৱা নাই যিটো আমাক লোকেশ্যন দিছে সেই লোকেশ্যন যাই পাইছোঁ ডেষ্টিনেশ্যন মানে দেখাইছে মেপত তাত গৈ ফোন কৰিছোঁ এতিয়া বোলে সেইটো লোকেশ্যন নহয়
মানে এই গৰমত কিমান ঘূৰিম আৰু এতিয়া পাগলা আছো ভেৰি কিবা কবি দে এতিয়া যাই আছো কি হয় নাজানো এইবাৰ কি লোকেশ্যন পাওঁ হয় গাড়ী চাৰি আমাক নিব আহিছে পোৱা নাই এতিয়া আমাক বস্তুটো লোকেশ্যন দিছিল এইটো কিন্তু লোকেশ্যন দেখাইছিল বেলেগ নেলে গাইছ খামাত জিকি গৈছে বেপাৰী গাড়ীটো এচি দিবা নোৱাৰে গাড়ীৰ এচিটো বোলে কিবা বাছ পায় আহি কেনে আৰাম লাগছে অলপ মানে বাকী প্ৰচেছখিনি দেখাই আছোঁ বাকী কামখিনি কি হয় আজি দেখাই আছোঁ তোমাৰ খা এতিয়া কোনে খাব তুমি খাবা নেকি ইমান যোগাৰ কৰিবই নালাগে ন বেকাৰ চাহ খোৱা মানুহ নহয় ন আমি খাতা মানে তো গাইছ এবাৰ খাই আছোঁ এতিয়া নাজানো কাম হয় কি নহয় চুট হ'ব বাকী আছে এতিয়া 11:30 বাজিল তো কি চুট হয় দেখাই আছোঁ বৰ্তমান এইটো ইমানটো খাব নোৱাৰোঁ অকণমান খাওঁ আৰু দিছিলোঁ নহ'লে বেয়া কথা গেছ মোৰ বহি বহি বৰিং লাগছে এবাৰ ইয়াতে ঘূৰি আছো তোমালোকৰ প্ৰব্লেম নাই মোৰ ৰখোতে বেজাল লাগে এফালে পুৰা ফেফেৰি মেহেন্দি লৈ একেবাৰে মেকআপ বৰ্তমান প্ৰচেছটো চলি আছে তো যিহেতুকে আজি এটা প্ৰফেচনেল শ্বুট আছে আগলৈকে চাই থাকক আপোনালোকে ভিডিঅ'টো গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোতে দেখিবলৈ পাব আৰু পৰিয়ালবৰ্গ গাইছ 11টা বজাৰ পৰা বৰ্তমান বাজিল কেইটা 3টা না 2টা বাজিল তো প্ৰায় 3 ঘণ্টা মই ইয়াতে একবাৰ বহোঁ বাহিৰত যাওঁ তাতে নেটৱৰ্ক বেয়া মোবাইলটো চাব পৰা নাই এনেকুৱা বৰ খাইছোঁ আৰু ফেফেৰিৰ ফাইনেল লুক চাবিনে 3 ঘণ্টাৰ পিছত সেইটো মা চলি ষ্টাইল মোৰ ফেফেৰি আন লাগে না কোনোবা বেলেগ তোমাৰ ফেফেৰি নহয় তাকেতো বেলেগ গান লাগছে মজা লাগছে গাইছ বৰ্তমান কেমেৰামেন আহি পেলাই এইটো আৰু বৰ্তমান ফটোশ্বুট আয়োজন চলি আছে আৰু এইটো আমাৰ নকইনা সাজত মোৰ ফেফেৰি আৰু নকইনা সাজৰ আঁৰত তুলি উঠোৱা মানুহ দুগৰাকী হৈছে মানে ভণ্টি বুলি ক'লোঁ মোৰ এইগৰাকী কেনেকুৱা লাগছে গাইছ লুকছটো কমেণ্ট কৰি জনাবি একদম ফেফেৰি লগা নাই ন ইমান ধুনীয়া ছোৱালীটোক আৰু মই ফেফেৰি বুলি মাতা সেইকাৰণে মই গালি খাওঁ দে আৰু গালি দিলি মহৰামত হে মাতো ন এইফালে ফটোগ্ৰাফাৰে একদম ফটো তোলাত ব্যস্ত আৰু মই ৱেটিঙত ব্যস্ত ফটোগ্ৰাফাৰজন হৈছে জেহৰুল বহুত ভাল ফটোগ্ৰাফী কৰে বুলি শুনিছোঁ তো আপোনালোকে ৰিজাল্টটো পাব শেষলৈকে ফটো চালে মই যে লাষ্ট ফটো শ্বুটটো কৰিছিলোঁ তেতিয়াৰ পৰা মই যাই কইনাৰ অৱস্থা গাইছ বেছি আছে বৰ্তমান আউটডোৰ ফটোশ্বুট বিচিনেদি কাম চলোৱা আজি আৰু এইফালে কি নেচাৰেল জেগাত আছোঁ আমি দেখছা আৰু এনেকুৱা কালভাৰত বহি ফটো উঠিলেতো আৰু মজা লাগিব কিন্তু কইনাক বহাব নোৱাৰা পৰি মৰো গাইজ মেকআপ আৰ্টিষ্টৰ মানে দেখছা কিমান কষ্ট হয় মেকআপ 3 ঘণ্টা এতিয়া কৰিল এতিয়া হাতেৰে বিচি থাকিব লগা হৈছে কিমান এটা কষ্ট লুকাই থাকে ন মেকআপ কৰিব লাগিলে মানুহে ভাবে এনে মেকআপখিনি লগাই দিছে হৈ গ'ল আৰু তাৰ আঁৰত কিমান মেহনত তাৰ পিছত আঁৰত যিবিলাক কাম থাকে মেহনত থাকে হয়তো বহুতে নাজানে সেইকাৰণে মেকআপ আৰ্টিষ্ট হ'ব লাগিলে প্ৰফেচনেল 2-3 মাহ টাইম লাগে শিকিবৰ কাৰণে নহয় জানো হয় না বাইদেউ তোমাৰ বৰ লাগে না 3 ঘণ্টা না বহি থাকিবা নালাগে দে কি ফূৰ্তি লাগি থাকে চাগে আজি লাগা নাই আজি কথা পাতি আছো গাইস এই অৱস্থা মোৰ এর লগত আহি কেনে গৰমত আৰু ফটোশ্বুট কৰিলে হ'ব এনেকুৱা গৰম কেনে যা বছৰত কৈছিল মোক সুইটাৰ কথা গাইজ ফেফেৰিক মানে কি ফটোগ্ৰাফাৰে ৰিল বনোৱা শিকাই আছে মই থাকিলে ফেফেৰিক লাজ লাগে সেইকাৰণে মই অলপ দূৰত আছোঁ মানে নেচাৰেল হাৱা খাই আছোঁ সিহঁতেই তাতে আছে অলপ জুম কৰি দিওঁ আপোনালোক এইকেইটা দেখা পাইছে নে গাইছে এইকেইটা বৰ্তমান লাষ্ট ফটো সেশন চলি আছে এইটো আমাৰ কইনাৰ ফটোশ্বুট লোৱা হৈ গ'ল এতিয়া আমাৰ কইনাৰ পৰিবাৰ গিলে লৈ আছে তো গাইজ ফাইনেলি ফটোশ্বুট হৈ গ'ল আৰু আজিৰ মেকআপ আৰ্টিষ্ট আপোনালোকে গমেই পালে পাৰ্বিন চুলতালা এয়া ওচৰতে আছে আৰু আজিৰ শ্বুটটো ফটোগ্ৰাফাৰ হৈছে মানে মেকআপ যিমানে নকৰক যদি ফটোগ্ৰাফি গণ্ডগোল কৰে না মেকআপ আৰ্টিষ্টৰ বহুত মন বেয়া হয় সেইকাৰণে আজি এজন ফটোগ্ৰাফাৰ মাতিছে আৰু এইফালে আছে ফটোগ্ৰাফাৰ জেহৰুল ফটোগ্ৰাফি বুলি তো লাগিলে আপোনালোকে যদি মেকআপ আৰ্টিষ্ট এণ্ড ফটোগ্ৰাফি দুটাৰে কণ্টেক্ট নাম্বাৰ ইয়াতে স্ক্ৰীনত দিয়া থাকিব
যিহেতুকে গমে পালে ইমান ধুনীয়া লুকছ এটা দিছে আৰু ফটো দিলে গমেই পাব কি ধুনীয়া ফটো এণ্ড ৰিলছ কলাবৰেশ্যন থাকিব বাৰু সিহঁতৰ লগত তো গমেই পালে তাইৰ লুকছটো কেনেকুৱা দেখিছে আপোনালোকে অলপ হ'লেও তো যদি বিচাৰে ব্ৰাইডেল মেকআপ এণ্ড এনিথিং আৰু মেকআপ পাৰ্টি লুকছ কিবা কানি যদি বিচাৰে আপোনালোকে কম ল' বাজেটত তাইক কণ্টেক্ট কৰিব পাৰে স্ক্ৰীণত নাম্বাৰটো দিয়া আছে তুমি কিবা ক'বা লাগিলে কণ্টেক্ট কৰিলে হ'ল ইনষ্টাগ্ৰাম আইডিটো দিয়াই থাকিব আৰু ভিডিঅ'ত কলাবৰেশ্যন থাকিবই দিয়া জেৰুৰ কোৱা কিবা লাগিলে কণ্টেক্ট কৰিব নিশ্চয় চব পাই যাব বহুত ভাল ফটোগ্ৰাফী কৰে ই ৱেডিং যিয়ে নহওক আৰু এটা কথা মানিব লাগিব কিন্তু পজিং একদম এক্সিলেণ্ট পজিং বনাব শিকাই দিছে পুৰা আৰু মেকআপ কৰোঁতে প্ৰায় 3 ঘণ্টা গেছি এতিয়া খোলান্তেতো 5 মিনিটো নালাগে কিমান কষ্ট কষ্টৰ আৰু মানুহগৰাকী এইটো তোমাৰ কষ্ট হাতে ভাগৰ লাগছে নে আজি ডিমিয়ে গেছি সৌৰি ইমান কেনেকে মিলাইছা বহুত কষ্ট হৈছে ন বাপৰে 4টা বাজিছে ইফালে ছোৱালী আমাৰ কন্যাক মেকআপ কৰাইছিলে আৰু এফালে ছোৱালীৰ মাকে পুৰা খানা বনাই ৰেডি কৰিলে এতিয়া ইমান কষ্ট কৰিব নালাগে নহয় ইমান খোৱা মানুহ নহয় আমি ইমান নালাগে কি হ'ব গাইজ বহুত ডিষ্টাৰ্ব দিলোঁ আজি এদিন আমাৰ তাত যাব লাগিব এতিয়া দিয়া গাইজ আমি ইয়াৰ পৰা এতিয়া ওলাওঁ বাই বাই কৰোঁ দূৰৰ পৰা এটা মোৰ বন্ধু আহিল মিনাজুল কমটো পাই চলি চিনি পাই চবেই হেণ্ডচাম ছবি জেৰুৰ নাযায় ঘৰত অঁ আকৌ তুমি গ'লেহে আহিম তুমি যদি আমাৰ তাত যোৱা তেতিয়াহে আহিম যাবা অ'কে এইটো পাৰ্বিনৰ একমাত্ৰ মানে ভাই হ'ল লাজুকীয়া ল'ৰা ল'ৰা থাকক যাব কেতিয়াবা আমাৰ ফালে আগুৱাই যোৱা যিটো কাম লৈছা ভাল এইবিলাক কিয় দিব লাগে শুনি মাথা হওক দেই ভিডিঅ'টো এইখিনিতে ইন কৰিলোঁ কেনেকুৱা পালে জনাব বাই 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 গাইজ যিহেতুকে মই থাম্বনেইলত উল্লেখ কৰিছিলোঁ 12 ঘণ্টা থানাত থকাৰ কথাটো আৰু কি কাৰণত থানাত থাকিবলগীয়া হৈছিলে মই ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ আপোনালোকে যদি চাব বিচাৰিছে জানিব বিচাৰিছে তেন্তে ইনষ্টাগ্ৰাম আৰু ফেচবুকত গৈ চাব পাৰে তো আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আগলৈকে আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকে যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আগলৈকে এনেকুৱা ভিডিঅ' যাতে আপোনালোকে সোনকালে পায় তাৰ কাৰণে বেল আইকনটো দবাই ৰাখিব তো সকলোৱে সুস্থ থাকক হেপী থাকক বাই বাই জয় আই অসম জয় জুবিন দা